নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি নতুন এটা ভিডিঅ' আহিছোঁ। বহুত দিনৰ মূৰত ভিডিঅ' এটা বনালোঁ আৰু আজি বিশ্বকৰ্মা ওলাইছোঁ। আমাৰ সেইকাৰণে চাৰিওফালে ওলাই আহিছোঁ। ওলাই আছে তাৰপিছত ওলাই আহি আছোঁ এতিয়া। আৰু সাপেখাতি চাৰিআলি অভাৰব্ৰিজৰ ফালে গৈ আছোঁ। সাপেখাতি অভাৰব্ৰিজৰ ফালে বহুত দিন হ'ল মানে কি অভাৰব্ৰিজখনত যোৱা নাছিলোঁ। আজি গৈ আছোঁ অভাৰব্ৰিজৰ ফালে গৈ আছোঁ। আৰু এতিয়া তেল ডিপুত তেল ভৰাই ল'লোঁ আৰু এইফালে তেল চেল ভৰাই পিনি গৈ আছোঁ। এতিয়া সাপেখাতি ফালে গৈ আছোঁ, তেলটো ভৰাই ল'লোঁ। চাৰিআলিত আছোঁ। চাৰিআলিত মানে কি বিশ্বকৰ্মা পূজা যে চব দোকানবিলাক মানে বন্ধ হৈ গৈছে। সেইটো মানে আৰু এনেই দেখুৱাইছোঁ এইফালে চব বিশ্বকৰ্মা পূজা পূৰা ডবল পাতিছে আজি চাৰিআলিত। আৰু এতিয়া আছোঁ এইফালে আছোঁ সাপেখাতি চাৰিআলি আহি পাইছোঁ। সাপেখাতি চাৰিআলি ফাইনেলি আমি এতিয়া সাপেখাতি অভাৰব্ৰিজলৈ যাব লাগিব। আমি সোণাৰী ফালৰ পৰা আহিছোঁ। সোণাৰীৰ ফালৰ পৰা আহিলে আপুনি সাপেখাতি যাওঁ বুলি ক'লে লেফ্ট ছাইডে সোমাই দিব লাগিব। লেফ্ট ছাইডে গ'লে আপুনি মেইন সাপেখাতি অভাৰব্ৰিজ পাব। সাপেখাতি মেইন সাপেখাতিটো পাব। এইডোখৰ মানে মেইন চাৰিআলি বুলি কয়, সাপেখাতি চাৰিআলি বুলি কয়। এই আগলৈ গৈ থাকিলে মানে ষ্টেচনটো পায়। ষ্টেচন এইফালে আছে আই লভ সাপেখাতিটো। ইয়াত ফটো চটো মাৰি ল'লোঁ অলপ। ফটো চটো মাৰি পিনি আৰু এতিয়া অভাৰব্ৰিজ ফালে ওলাই যাওঁ বুলি ভাবিলোঁ। পোৱালিকো ফটো চটো মাৰিলোঁ। তাৰপিছত ময়ো মাৰিলোঁ দুকৈ। আপোনালোকে দেখিলে ঠাইমেলটো আই লভ সাপেখাতি। এইফালে মেইন হাই ৰোডটো কাষতে আছে মানে। সাপেখাতি পালোঁ। সেই সাপেখাতিৰ পৰা অভাৰব্ৰিজখন এইফালে চাওক। অভাৰব্ৰিজখন আগত আছে আৰু অভাৰব্ৰিজখনলৈ গৈ আছোঁ ফাইনেলি। এতিয়া অভাৰব্ৰিজখনত যাম বুলি ভাবিছোঁ। আৰু অভাৰব্ৰিজখনতো সোমাব দিয়াই নাই, বাইকখন ইয়াতে ৰাখি পিনি। আৰু সাপেখাতিত মানে অভাৰব্ৰিজ চোৱা মানুহ ধেৰ মানে চাওক। আৰু এনেও বন্ধ কৰি দিছে না, উদ্বোধন হোৱা নাই যে এতিয়ালৈকে। সেইটো কাৰণে চবেই বাইক চাইকেলবিলাক ইয়াতে থৈ পিনি যায়। আৰু ব'লক এতিয়া ব'লক আগলৈ গৈ আছোঁ অভাৰব্ৰিজখন এইফালে সোমাই। আৰু গাইজ কৈছোঁ ন, এতিয়া উঠি আহিলোঁ সাপেখাতি অভাৰব্ৰিজত। আৰু মোৰ ভিডিঅ'বিলাকনো আপোনালোকে কেনেকৈ পায় কমেণ্ট কৰি জনাবচোন। মানে বহুত দিন হ'ল ভিডিঅ' চিডিঅ' জীয়াই নাছিলোঁ, টাইম পোৱা নাছিলোঁ যে। আৰু আজি পোৱালিৰ লগত আহিলোঁ। এইবিলাক যি এনেকুৱা পৰা মানে কেমেৰা মানে কৈছে না, কেমেৰাৰ লগত মানে কি বুলি ক'ম আৰু গম পাইছে আপোনালোকে তেনেকুৱা মানে। আৰু देखा आपने लापरवाही का नतीजा है। এতিয়া গৈ আছোঁ সাপেখাতি অভাৰব্ৰিজলৈ। ইমান দূৰ খোজকাঢ়ি আহিলোঁ চাওঁ না, পূৰা ভাগৰ লাগে। সেই তাৰপৰা খোজকাঢ়ি কিমান দূৰ আহিলোঁ ন, পূৰা ভাগৰ লাগি গ'ল মানে। তাৰপিছত ইয়াতে অলপ দেৰি ৰখিছোঁ। আৰু শুং মাছ পাবলৈ মানে বহুত দূৰ আছে চাওক। এই গৰুকেইটা দেখিছোঁ নহয়, গৰুকেইটা পাৰ হৈ পিনে মানে শুং মাছটো পাব। তালৈ গৈ আছোঁ পূৰা আমি আগলৈ। তালৈ গৈ থাকিলে মানে গোটেই সাপেখাতিখন দেখা পায় মানে, সাপেখাতি ষ্টেচন দেখা পায়। ইয়াতে অভাৰব্ৰিজত আহি কাক লগ পালোঁ চাওক, মোৰ ফ্ৰেণ্ডকেইটা। হেই ব্ৰ' ভয় খাই গৈছে এইকেইটা চাওক। কেমেৰাটো সন্মুখত নিচিনা ভয় খাই গৈছে। হেই ব্ৰ' কি খবৰ? আৰু এইফালে দুটা আছে পাৰ্টনাৰ, এইকেইটাকো দেখুৱাই দিছোঁ চাওক। এ ব্ৰ' চুমা এটা দিয়া না, কিছ এটা দিয়া না। আৰু মোৰ ব্ৰ' কেইটাৰ লগত কথা পাতিলোঁ। আৰু আগলৈ গৈ আছোঁ এতিয়া। এই পাৰ্টনাৰ চাওঁ না, পূৰা ফটো মাত ব্যস্ত হৈ গৈছে মানে। আৰু মোৰ ভিডিঅ'বিলাকনো কেনেকুৱা পায় আপোনালোকে জনাওকচোন। মানে কি বহুত দিনৰ মূৰত ভিডিঅ' কৰিলোঁ ন, কিবা কথাবিলাক মানে পূৰা লাগি গৈছে, গম পাইছে ন কথা মানে পূৰা লাগি ধৰিছে। আৰু কৈছোঁ ন, বহুত দিনৰ মূৰত ভিডিঅ' কৰিলে এনেকৈ হয় মানে। টাইম পোৱা নাছিলোঁ, বিশেষ নিজৰ কামৰ লগত ব্যস্ত হৈ আছিলোঁ ন এইকেইদিন। সেইটো কাৰণে ভিডিঅ' বনাবলৈ টাইমে পোৱা নাছিলোঁ। আৰু মাজে সময়ে ষ্টাৰ্টিং কৰি আছোঁ, আৰু মাজে সময়ে ভিডিঅ' দিবলৈ চেষ্টা কৰি আছোঁ যিমানখিনি পাৰোঁ নিজে। আৰু গাইজ চাওক, কেমেৰামেন চাওক, মোৰ কেমেৰামেন এইফালে চাওক, পূৰা ফটো মাত ব্যস্ত হৈ গৈছে। এইফালে কেমেৰামেন চাওক, আমাৰ ৰাতুল দা, আমাৰ এইফালে পৰা কেমেৰামেন ৰখি আছে মানে। কেনেকুৱা ভাল? আৰু আগত আমি আহোঁতে মানে এইফালে চিৰি বনোৱাই নাছিলে। আজি পূৰা অভাৰব্ৰিজৰ ওপৰত মানে এইফালে চিৰি বনাই দিলে। এইফালে আপুনি নামি যাব পাৰিব, পূৰা তললৈ মানে নামি যাব পাৰিব চাওক। চিৰিবিলাক চাই ইমান ধুনীয়া বনাই দিলে। সেইফালেও এটা বনাই দিলে, তাৰপিছত এইটো ছাইডো বনাই দিলে চিৰি এটা, পূৰা মজা মানে চাওক। ইয়াত ফটোহে উঠিলোঁ আৰু দুকপীমান। ইয়াত ফটো উঠি পিনি আপোনালোকক দেখুৱাই আছোঁ গাইছ। এইফালে চাওক, এইফালে পোৱালি উঠি আছে, ইয়াক মানে ফটো মাৰিব লাগে। এই পূৰা পোষ্ট দিলে চাওকচোন। মই কেমেৰা ষ্টাৰ্টেই কৰা নাই ফটো মাৰিবলৈ, সেই মানে পূৰা পোষ্ট দি ৰেডি মানে কেমেৰা চাওক। সেয়া এতিয়া ঘূৰি পালোঁ সেই সাপেখাতি চাৰিআলি। আৰু সাপেখাতিৰ পৰা চাওক এইফালে ৰাজধানী ছুপাৰ গুৱাহাটীলৈ যাবলৈ ওলালে মানে, সেইফালে যাবলৈ ওলালে। আৰু আমিও ঘৰলৈ যাওঁ এতিয়া না, কি কয়? खत्म
बाय बाय, टाटा, गुड बाय, गया।